হেমন্তদা এই মোৰ জেকেটটো পিন্ধাই দিছোঁ একো নহয় নে হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আমি এতিয়া যাম তৰণী ৰাসত ডিপ্টেশ্বৰী চালোঁ কাছকাটা চালোঁ আজি তৰণী যাম আৰু নলবাৰী যাম বুলি ভাবিছোঁ 18 তাৰিখ মানে মোৰ লগত যাব হিমন্ত হিমন্তৰ দোকান এখন গেলামাল ন গেলামাল দোকান হিমন্ত ডিছকাউণ্ট দিবি নে নাই দোকান 20% ডিছকাউণ্ট আছে 20% নেকি আৰু ধ্ৰুৱ যাব আৰু এজন আহি আছে মোৰ দাদা এজন হেমন্ত দা আহি আছে দেখুৱাম তৰণীত যাম ৰাস চাম পূৰা আজি ফাংচনো আছে মানে তৰণীত ৰাস সেই হোৱাৰ কথা আছিল আজি আছিল আচুৰ্যা বৰপাত্ৰ আছে যোৱাকালি গৈছে সুবাসনা দত্ত আৰু দুদিন বাঢ়াই দিলে কালি কি আছে কুসুম কৈলাশ আৰু লাষ্টৰ দিনা কি আছে তৰালী শৰ্মা নেকি 17 তাৰিখে আছে তৰালী শৰ্মা আৰু দুদিন বাঢ়াই দিলে মানে 7 দিনীয়া কাল এথেৰে ফাংচন আৰু তৰণী ৰাসত আৰু তৰণী ৰাসত বোলে বম হৈছে তামাম মানুহ বোলে ভিৰ একদম যাবই নোৱাৰি যাওঁ আমিও চাই আহোঁ আৰু আপোনালোককো দেখুৱাম চাই গাইজ আমি আহি পালোঁ তৰণী আমি ধ্ৰুৱহঁতৰ মানে ধ্ৰুৱৰ বাইদেউহঁতৰ ঘৰ তৰণীৰ কাষতে ৰাসৰ কাষতে সিহঁতৰ ঘৰত গাড়ীখন থলোঁ এয়া মোৰ লগত আছে হেমন্ত দা এই মোৰ জেকেটটো পিন্ধাই দিছোঁ একো নহয় নে কি মোৰ অলপ চুৱেটাৰ আছে সেইকাৰণে মানে সেইকাৰণে মানে হেমন্তক পিন্ধাই দিছোঁ মোৰ চুৱেটাৰ আছে তলত গৰম লাগব বহুত মানুহ ভিৰ হেমন্ত আছে কেনে ভাই কেনে লাগব বাকী চাই থাকিব গোটেইখিনি দেখি থাকিম আৰু তৰণী ৰাসত আহি এই প্ৰথম আপোনালোকে এইটো দৃশ্যই দেখিব আৰু বহুত ভাল লগা পৰিৱেশ বনাইছে কি মজা বনাইছে চাওক না একবাৰ আৰু এইফালে আপোনালোকৰ এই দেখিব কৃষ্ণ সকলোখিনি দেখিব মূৰ্তিয়ে আৰু এইফালে মূৰ্তি একেলগে গোটেই দেখুৱাইছোঁ এটা এটাকৈ দুখনে বহুত দীঘল হয় কাৰণে ভিডিঅ'টো আৰু এইটো ৰাস্তাৰ ফালে বনাইছে আৰিমত্ত গড়কাটা দৃশ্য ৰঙিয়াৰ মানুহসকলে গম পাব নিশ্চয় আৰু আহিলে আমি ফাংচন হোৱাৰ ফালে চাক না মানুহ চাক না একবাৰ ইয়াতে মানে হ'ব ফাংচন এতিয়া দোকান দৌফালে মানুহ চাক না একবাৰ কিমান মানুহ এতিয়া আহিব আচুৰ্যা বৰপাত্ৰৰ আমি ফাংচন চাম আৰু আপোনালোকেও চাব ভিডিঅ'টো শেষলৈকে মনে 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 আমরা কাটিব রভা করিব দিব আয়তিয়ে মুখে দেখি একেলগে চুরিব রামচন্দ্র আহিছে রভা দলত বহিছে রামচন্দ্র আহিছে ফাংচন চালোঁ আৰু মানুহ চাক না কিমান মানুহ এতিয়া ঘৰত যাওঁ আৰু বাকী ভিডিঅ'টো ভাল লাগে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ দিব বাই বাই গুড নাইট